হাই ফ্রেন্ড, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল নিজান ব্লগস। তো মানে আজি মোবাইল কিনতে কি মোবাইল কিনব সকলোবিলাক গম পাব, কিন্তু তাৰ আগতে মালটো ৰেডি কৰিব লাগিব। তো এয়া মাল রেডি মানে পয়সা রেডি এতিয়া বলক বলক চাওক মাস্ক পিন্ধি মোবাইল কিনিব গৈ আছোঁ। যদি মোৰ এই ভিডিঅ'টো 1-2 বছৰ পিছত চাওঁ তেতিয়া মই ক'ব পাৰিম যে চা কৰোণাৰ দিনত মাস্ক পিন্ধি মোবাইল কিনিব গৈছিলোঁ। বলক আপোনালোকে ইয়াতে অলপ ৰৈ দিয়ক, ঘৰত লগ পাম আনবক্সিঙৰ সৈতে। A few moments later. ফাইনেলি আনিল দিয়ক। তো এতিয়া আহক আনবক্সিং কৰোঁ। Oppo A54 চাওক। এইটোৱে মোবাইলটো Oppo A54 চাওক। মই দামটো কৈ দিছোঁ 14,000 মান টকাৰ ভিতৰত পাই যাব এইটো। ইয়াত আছে এটা বেক কভাৰ আৰু মোবাইলটো নথি পত্ৰ চাই থাকিব। চাওক ওলাবই খোজা নাই, লাজ কৰিছে ওলাইছে। তো এইবিলাক নথি পত্ৰ মোবাইলটোৰ যিবিলাক নথি পত্ৰ মানুহে নপঢ়ে, মই আজিলৈকে এইবিলাক নথি পত্ৰ পঢ়া মানুহ দেখা নাই। যদি আপোনালোকে দেখিছে ক'ৰবাত কমেণ্ট কৰিব, এই মালটো ভালকৈ থৈ দিব। আৰু এইটো এটা চিলিকনৰ বেক কভাৰ, যিটো কাভাৰ কেইদিনমান পিছত হালৈ দিয়া পৰিব। চাই থাকিব। এইটোৱে মেইন মালটো মানে মোবাইলটো চাই থাকিব। এইটো অলপ চাইডত থাকক, ইয়াৰ তলত কি আছে চাওঁ। ইয়াত পাব আপুনি এডাল ফাষ্ট চাৰ্জাৰ, 0 to 100 55-60 মিনিটৰ ভিতৰত ফুল হৈ যাব, একদম ফাষ্ট চাৰ্জ। আৰু এতিয়া আহক মেইন মালটো চাওঁ, মানে মোবাইলটো চাওঁ। মোবাইলটোৰ কালাৰটো ব্লু আনিছোঁ, চাওক এইটো ব্লু কালাৰ। কি কিউট। অপোৰ 14,000 মান টকাৰ ভিতৰত পোৱা এইটো এটা বেষ্ট ফোন। যদি আপোনালোকেও 14,000 মান টকাৰ ভিতৰত এটা ফোন আনিব বিচাৰে Oppo A54 আনিব পাৰে, একদম বেষ্ট ফোন। ইয়াত বেটাৰী পাব 5000 mAh। ক'ব গ'লে মোবাইলটোৰ সকলোখিনি ভাল, প্ৰচেচাৰ ভাল। ৰেমটো কৈ দিছোঁ দিয়ক 4GB 64 ইণ্টাৰনেল মেমৰি। তো এয়া চাওক এতিয়া নতুন মোবাইলৰ বেক কেমেৰা, আৰু এয়া নতুন মোবাইলৰ ফ্ৰণ্ট কেমেৰা চাওক। মোৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। বাই বাই। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি ৰাখিব।